মা লক্ষ্মীক লাভ কৰাৰ 7টা চমৎকাৰী উপায়। নম্বৰ 1, ৰাতিপুৱা শুই উঠি সদায় হাতৰ তলুৱা দৰ্শন কৰিব আৰু হাতৰ তলুৱা চুম্বন কৰিব। কাৰণ আমাৰ হাতৰ ওপৰৰ ভাগত মা লক্ষ্মী, মধ্য ভাগত মা সৰস্বতী আৰু নিম্ন ভাগত প্ৰভু গোবিন্দই বাস কৰে। হাতৰ তলুৱা দৰ্শন কৰি আপুনি এটা মন্ত্ৰও জপ কৰিব পাৰে। মন্ত্ৰটো হৈছে কৰাগ্ৰে বসতে লক্ষ্মী, কৰ মধ্যে সৰস্বতী, কৰ মূলে স্থিত গোবিন্দায় প্ৰভাতে কৰ দৰ্শনম। এই কাম সদায় কৰিলে আপুনি মনে বিচৰা সকলোখিনি কম দিনতে লাভ কৰিব পাৰিব। নম্বৰ 2, দেওবাৰে ঘৰখনৰ প্ৰতিটো স্থানতে গোবৰ পানী ছটিয়াব। নম্বৰ 3, বৃহস্পতিবাৰ, শুকুৰবাৰ, অমাৱস্যা, পূৰ্ণিমা আৰু একাদশীত মা লক্ষ্মীক পূজা অৰ্চনা কৰিব। নম্বৰ 4, সদায় দক্ষিণ দিশে মূৰ থৈ শুলে মা লক্ষ্মী প্ৰসন্ন হয়। নম্বৰ 5, অমাৱস্যা আৰু পূৰ্ণিমাৰ দিনা গোটেই নিশা ঘিউৰ চাকি জ্বলাই ৰাখিব। নম্বৰ 6, প্ৰতি শনিবাৰে তিয়াই থোৱা বুট, চাটুগুৰি আৰু খিচিৰি খাব। নম্বৰ 7, দক্ষিণাৱৰ্তী শংখ, শালিগ্ৰাম আৰু নৰসিংহৰ মূৰ্তি বা ফটো একমুখী ৰুদ্ৰাক্ষৰ লগত সদায় ৰাখিব লাগে। এইখিনি কাম কৰিব পাৰিলেই আপুনি মা লক্ষ্মীৰ কৃপা লাভ কৰিব পাৰিব আৰু মাৰ আশীৰ্বাদত আপোনাৰ ঘৰ ধন ঐশ্বৰ্য তথা সুখ শান্তিৰে ভৰি থাকিব। আপুনি যদি মা লক্ষ্মীৰ কৃপা লাভ কৰিব বিচাৰে তেন্তে আন 10জনৰো উপকাৰ হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক।